आलफाया बर' हारिनि सायाव मा फोरमायखो आरो सानैसो गेदेरमा दैदेनगिरिफ्रा बर' हारिया सानसे समाव कसारी रायजो खुंबोदोंमोन एसे भिडिअनि फुटेजाव खोनासंलांदो পৃথক বড়োলেণ্ডে হওক বা ডিমাচালেণ্ডে যি নহওক এইখিনি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া তেওঁলোকৰ ওপৰত চলা শোষণ বঞ্চনাৰ বিৰুদ্ধে তেওঁলোকে বঞ্চিত হোৱাৰ বাবে কিছুমান দাবী উত্থাপন কৰিছিল এইটোই নহয় যে সেইটো দাবীয়েই তেওঁলোকৰ পূৰ্ণ দাবী যদি চৰকাৰে এইবিলাক সমাধান কৰে তেওঁলোকে খিলঞ্জীয়া তেওঁলোকৰ অধিকাৰ আছে সেই অধিকাৰ বা বঞ্চিত হোৱাৰ কাৰণে প্ৰতিবাদবিলাক হৈছিলগে भिडिअनि फुटेजाव खोनाखाबाय आलफानि गेदेरमा दैदेनगिरिफ्रा मा फोरमायदों आरो सानैसो गुबुन हारिनि दैदेनगिरिफ्रा बर' हारिया सानसे समाव कसारी रायजो खुंबोदोंमोन भिडिअनि फुटेजाव मोजाङै खोनासंलाङोबा स्पष्ट बर' हारिखौ लानानै मा फोरमायदों বঙালী সমাজে যদি গুৰুত্ব দিয়া নাই তেনে পৰেশ বড়ো ডাঙৰ ইমান কিয় গুৰুত্ব দিছে তেওঁৰ কি আজিকালি কাম বন নাই নেকি যে এনেকে ফটকে ইমান ডাঙৰ কথা কৈ দিব যে আৰু এটা কনফ্লিক্ট এৰাইজ কৰিব দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত এই ধৰণৰ কথাবাৰ্তা মই ভাবো যে এইটো এটা মানে হেতু সংকেতটো ভাল নহয় ইট ইজ নট এ গুড ডাইৰেকশনাল মানে কথাবাৰ্তা সংকেতটো ভাল নহয় একদম ভাল নহয় সংকেতটো ভাল নহয় আৰু 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 যি আলফাই নিজৰ বিবৃতিত কৈছে বঙালীসকলৰ অৰিহণা নাই বা বিশেষকৈ বঙালীসকলৰ পূৰ্বপুৰুষৰ বৰাকত অৰিহণা নাই তাৰ আপুনি উত্তৰ দিলে এইটো বিষয়ে কিন্তু নাজানে বঙালীৰ কি অৰিহণা আছে বঙালীৰ কি অৰিহণা আছে অসমত ঠিক নাই ব্ৰিটিছে আনিছিলে ৰেল পাতিবৰ কাৰণে সেই সময়টো ঠিক আছে আৰু বঙালী মানুহ যদি আমি সিলেট বুলি চাই লওঁ তেতিয়াতো বঙালী মানুহ তেতিয়াতো দে আৰ দ্য অৰিজিনেল অফ দ্য সিলেট ঠিক আছে এটা ময়ো সিলেটি হয় এটা মোক কি বুলি ধৰি ল'ব মইতো কওঁ যে মই অসমীয়া বুলি এটা মোক যদি এটা মই সিলেটৰ পৰা অৰিজিনেল আমাৰ বিলং কৰোঁ মোক যদি এটা পৰেশ বড়ো ডাঙৰীয়া কয় যে নাই তেওঁ বঙালী হয় আৰু তেওঁ বাংলাদেশী হয় তেতিয়া মোৰ ক'বলগীয়া একো নাই ঠিক আছে নাই কিন্তু মই এটা কথা কৈ আছোঁ মই এই সংঘাতৰ ৰাজনীতি এটা বন্ধ হ'ব লাগে এতিয়া কথাটো আছে পিপল ৱান্ট ডেভেলপমেণ্ট পিপল ৱান্ট টু বি টুগেডাৰ অসমীয়া জাতিক আমি কেনেকৈ সুৰক্ষিত কৰিম সেইটো লৈ চিন্তা আহি পৰিছে আজি যে 80 লাখ বাংলাদেশী মুছলমানৰ নাম ভৰ্তি হৈ গ'ল আপোনাৰ এনআৰসি হোৱাট ইজ দি ষ্টেণ্ড অফ পৰেশ বড়ুৱা সেইটো আমি স্পষ্ট আমি জানি লওঁ হয় না ক'লে হিন্দু বুলি ক'লে হিন্দুতে কেতিয়াও বিচৰা নাই যে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ জন্ম দিলক বুলি কোনে বিচাৰিছিলে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান মুছলমানসকলে বিচাৰি আছিলে তো যিসকল মুছলমানে বিচাৰিছে ইষ্ট পাকিস্তান হ'ব লাগে ৱেষ্ট পাকিস্তান হ'ব লাগে তেওঁলোকে নিজৰ দেশ লৈ গুচি গ'ল তাৰ পিছত আকৌ 1971 কাট অফ ইয়াৰ কৰি পেলাই তেওঁলোকক যে আমি এক্সট্ৰা বেনিফিট দিলো ডাবল বেনিফিট যে তেওঁলোকে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান ৰাষ্ট্ৰ বনালে আৰু ভাৰতৰ নাগৰিক হোৱাৰ কাৰণে 1971 পাই গ'ল হেতু কি দেশৰ ক্ষতি কৰা নাই মইতো ভাবো এটো আমাৰ নেশনাল লস হৈছে এই আসাম একৰ্ডত মানে আমি 1971 গ্ৰহণ কৰি পেলাই নেশনাল লস ইট ইজ এ নেশনাল লস এটা দাবী কৰিব পাৰে কছাৰী ৰজা বা ডিমাচা সকলে যি সকল সেই স্থানৰ ভূমিপুত্ৰ শিলাদিত্য দেৱৰ মতে অসমত প্ৰতিটো সম্প্ৰদায়ৰ প্ৰতিটো জনগোষ্ঠীৰ লোক কোনোবা নহয় কোনোবা কালখণ্ডত অসমলৈ আহিছিল আহোম ফৰ এক্সাম্পল 100 বছৰ আগতে তাৰ আগতে কলিতাসকল বা 2000 বছৰ আগতে তেওঁৰ হেতু যুক্তি আপুনি কেনে ধৰিছে 1750 মাইবঙৰ পৰা কাশপুৰলৈকে কছাৰী ৰজাই তেওঁলোকৰ কেপিটেলখন ৰাজধানীখন লৈ গৈছিলে সেই কাশপুৰ একদম শিলচৰ একদম ওচৰতে হয় তো সেইখন কছাৰীৰ দেশ 1826 চনৰ তৃতীয় বিয়াণ্ডাবুত মণিপুৰ অসম কাছাৰ বিকেম এ পাৰ্ট অফ থ্ৰু দ্যাট ট্ৰিটি বিকেম এ পাৰ্ট অফ ব্ৰিটিছ ইণ্ডিয়ান এম্পায়াৰ ব্ৰিটিছ ইণ্ডিয়ান এম্পায়াৰ হওঁতে কি হ'ল ইট ৱাজ এন এক্সটেনশ্যন অফ বেংগল কৰি থৈছিল তেওঁলোকে টিল 1874 ইট ৱাজ মেড ইনটু এ প্ৰভিন্স হয় ঠিক আছে এখন প্ৰভিন্স আচ্ছা ঠিক আছে এওঁ কোৱা কথাটো এটা বেলেগ তাৰমানে তেওঁলোকে বনাই দিছে কিন্তু আমি কি কৰিম কিন্তু ইট ৱাজ এ ব্ৰিটিছ মেড কলনিয়েল মেড ইট ৱাজ নট এ হিষ্টৰিকেল মেড ইট ৱাজ মেড বাই দ্য কলনিজ ব্ৰিটিছবিলাকে কৰিছিলে দেন সিলেটক যেটো অসমৰ জনসংখ্যা কম আছিল ইটো কম আছিল তেওঁলোক সিলেটক ওভাৰ পপুলেটেড জায়গা সেইকাৰণে সংযোগ কৰি ডিসাইফাৰ যদি আজি কছাৰী মুছলিমৰ কথাটো আহিছে মণিপুৰী মুছলিমৰ কথাটো আহিছে আজি মাইমৰ যিটো বাগানৰ এছটি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বঙালীসকল আপোনাৰ দৃষ্টিত কি বঙা গোটেই হেৰিতে আজি মই এইটো কথা কৈছোঁ যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰত মই কেইটামান কিছুমানৰ নামেই ক'লোঁ যে এইসকল ব্যক্তিয়ে অসমীয়া ভাষাৰ অৱদানটো আমি অস্বীকাৰ কেতিয়াও কৰা নাই কিন্তু এইটো ক'ব নোৱাৰোঁ যে প্ৰতিজন মানুহেই যে এই সমৰ্থন আছে এই কথা আমি স্পষ্ট ক'ব নোৱাৰোঁ কাৰণ সময়ে সময়ে কিছুমান ইয়াত অন্য ৰূপো ধাৰণ হৈছে কাৰণ বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনৰ সময়তো আমি দেখিছিলোঁ যে সংঘাত ক'ত হৈছিল আমি কলেজত পঢ়াৰ সময়তো আমি দেখিছিলোঁ বিভিন্ন চিনেমালৈ সংঘাত হৈছিল এই সংঘাতটো বহুত অতীত সংঘাত গতিকে ইয়াতে যেতিয়া অৱদান এটা দিব আজি সেইটো কাৰণে মই কৈছোঁ যে আজি বিমান কৰ অনিমা গওক আমি সন্মান
সন্মান কিয় কৰোঁ পুলক বেনাৰ্জীক অসমৰ মানে সাংস্কৃতিক জগতকাৰী পূজ্য ব্যক্তি বুলি কিয় কওঁ যে সেইসকলৰ অৱদান আছে জাতি গঠনৰ প্ৰক্ৰিয়াত তেওঁলোকে শক্তিশালী ভূমিকা লৈছে মানে বঙালী বুলি ক'লে তেনেকুৱা নহয় অসমীয়া বুলি কাক ক'ব এতিয়া বড়োটো অসমীয়া কাৰ্বিও অসমীয়া অসমীয়া কলিতাও অসমীয়া আহোমো অসমীয়া তেনেকুৱা বঙালীও অসমীয়া ইয়াতে কথাটো বুজিছে না ইট ইজ এন এছিমিলেশ্যন আৰু এইকাৰণে মই এটা কথা কওঁ কৰ্মকাণ্ডৰ কাৰণে দিগদাৰ হৈছে ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ যিমান বঙালী নেতা পাব আপুনি যদি কি বুলি বাঙালী ফেডাৰেশ্যনত চাই আপুনি যদি পৰিষদত চাই বাঙালী পৰিষদত চাই মেক্সিমাম অসমীয়া মানুহ অসমীয়া ঘৰৰ লগতে বিয়া হৈছে এণ্ড দে আৰ এছিমিলেটেড ছ' নাইচলি এছিমিলেশ্যনটো আপোনালোকে একচেপ্ট কৰিব লাগিব আলফাই ক'ব বিচাৰিছে তাহানিৰ কছাৰী ৰাজ্য বঙালীসকলৰ অধীনত নাছিল তাহানিৰ কছাৰী ৰাজ্য বঙালীসকলৰ অধীনত নাছিল আচৰিত যে যি আলফা যোৰহাটত জন্ম লৈ বাংলাদেশত গৈ আশ্ৰয় লৈছে বাংলাৰ জল বাংলাৰ মাটি বাংলাৰ খানি চব খাই বাংলাদেশৰ চৰকাৰৰ সহায় লৈ তাৰ পৰা অসমত আন্দোলন চলাই আজি বঙালীৰ বিৰুদ্ধে কথা কৈ আছে ইমান আচৰিত ঘটনা আৰু হ'ব নোৱাৰে তেওঁলোকে পৃথক ৰাষ্ট্ৰ বিচাৰিছে যিটো অহা ১১৭ বছৰত ভাৰত চৰকাৰে কেতিয়াও দাবী পূৰণ নকৰে আসাম চৰকাৰৰ মুখ্যমন্ত্ৰী বাৰ বাৰ কৈ আছে তেখেতক আলোচনাত বহাৰ কাৰণে আলফাৰ ডিভিশ্যন হৈ গৈছে অনুপ যেতিয়া তেখেতে চৰকাৰৰ লগত আলোচনাত বহি আছে কিন্তু আলফা স্বাধীন আলোচনাত বহিব নিবিচাৰে চৰকাৰৰ উদ্যোগত আলোচনাত বহাৰ কাৰণে আমি আলফাক পৰামৰ্শ দিছোঁ আৰু বঙালী জাতিৰ কাৰণে কি কৰিব লাগে এইটো আমি চিন্তা কৰি আছোঁ আৰু তেওঁলোকে যদি বৰাক পৃথকীকৰণৰ বিৰোধিতা কৰি থাকে বৰাক ভেলী বঙালীৰ কি সমস্যা আছে এই ডিটেনশ্যন কেম্প ডিলিমিটেশ্যন চাকৰি বাকৰি NRC কাপ এইবিলাক লৈতো আলফা একো কথা কোৱা নাই এইবিলাক সমস্যা সমাধান কৰি দিয়ক আমি ছেপাৰেশ্যনৰ ডিমাণ্ড উদ্যোগ কৰিলোঁ আলফা দায়িত্ব ল'ব নে নাই উপত্যকাৰ শিক্ষিত শ্ৰেণীটোৰ ধাৰণাটো খুবেই ভুলকৈ আছে বুলি মই ভাবোঁ আৰু সেইটো কাৰণে বিভিন্ন সময়ত বিভিন্নজন বিজ্ঞ লোকে মানে কোৱা শুনো যে বৰাকখন এৰি দিব লাগে বৰাকখন আমাৰ কাৰণে এটা মানে আৱৰ্জনা নিচিনা হৈছে এনেকুৱা ধৰণৰ কথা কোৱা শুনো কিন্তু প্ৰকৃততে বৰাকত যিসকলে গৈছে বৰাকৰ ৰাইজৰ লগত যিসকলে মত বিনিময় কৰিছে তেওঁলোকৰ মাজত আছেগৈ তেওঁলোকে বুজি পায় যে বৰাকৰ প্ৰকৃত পৰিচয়টো কি বৰাকত খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠী আছে তাতে বৰ্মন কছাৰী কোচ ৰাজবংশী চুতীয়া ডিমাচা পুংগল মাইমল এনেকৈ কৰি অজস্ৰ ইফালে মেইটেই বিষ্ণুপ্ৰিয়া এনেকৈ কৰি পেলাই বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে আৰু যদি মানে চেঞ্চাছ ৰিপৰ্ট যদি চোৱা যায় বা যদি আমি ভোটাৰ লিষ্টখনৰো যদি অকণমান চাওঁ তেতিয়াহ'লে মোৰ ধাৰণা এটলিষ্ট 40% এবভ কিজানি খিলঞ্জীয়া মানুহ আছে তাত 40% এবভ যিসকল খিলঞ্জীয়া মানুহৰ কথা ক'লে যি বাংলাভাষী যিসকল নহয় নন বাংলা যিসকলে বাংলা ভাষী নহয় সেইসকলৰ কথা কৈছে হয় নিজৰ স্থানীয় ভাষা কৈ নহ'ব অসমীয়া সমান্তৰালভাৱে আৰু এটা বৃহৎ জনগোষ্ঠী আছে যি আগতে কছাৰী আছিলে কছাৰী ৰাজ্যৰ নাগৰিক আছিলে যিসকলে ইছলাম ধৰ্মলৈ মানে পৰিৱৰ্তন ঘটালে সেইসকল বৃহৎ সংখ্যক এটা মানে জনসংখ্যা তাত আছে এই যিটো অৰ্থাৎ তাহানিৰ কছাৰী ৰাজ্য বঙালীসকলৰ অধীনত নাছিলে আলফাৰ বিবৃতি আলফা স্বাধীনৰ বিবৃতি এইটো কেনেদৰে চাই আপুনি এইটোতো একেবাৰে ঐতিহাসিকভাৱে সত্য কথা সেইখনতো কছাৰী ৰাজ্য আছিলে হয় কছাৰী ৰাজ্য আছিলে কাৰণেইতো কাছাৰ হয় কাছাৰ নামটোতো সেইটো কাৰণেই আহিলে হয় হয় তো এতিয়া কথাটো হ'ল যে এই যিখিনি হিন্দু বেংগলীখিনি চিলেটখন যেতিয়া এটা সময়ত অসমৰ লগত অসমৰ অংশ হৈ কৰি দিছিলে তেতিয়া এইখিনি আহিলে
তাৰপিছত যেতিয়া বাংলাদেশ ৱাৰ হৈছিলে ৱাৰৰ সময়ত সৰহসংখ্যক হিন্দু বেংগলী তাৰ পৰা পলাই আশ্ৰয় ল'লেহি ইয়াত আছেই